বেছি কথা কোৱা মানুহবোৰ যেতিয়া হঠাৎ চুপ হৈ যায় তেতিয়া বুজিব লাগিব তাৰ জীৱনৰ পৰা বিশেষ কিবা হেৰাই গৈছে। প্ৰথমে নিজৰ কেৰিয়াৰ বনাওক, তাৰ পাছত ভালপোৱাক সময় দিয়ক। কাৰণ আজিৰ দিনত মানুহবোৰ তাৰ লগতে থাকিব পচন্দ কৰে যাৰ এটা ভাল ভৱিষ্যত আছে। তুমি তাৰ কাষতেই সুখী হ'বা যিয়ে তোমাক পোৱাৰ বাবে অপেক্ষা কৰে, তাৰ কাষত নহয় যাক পাবলৈ তুমি অপেক্ষা কৰা। জীৱনত কিবা থাকক বা নাথাকক, কিন্তু এনেকুৱা এজন থকা দৰকাৰ যাৰ কাষত মানসিক শান্তি পোৱা যায়, যাৰ কাষত বহিলে গোটেই দিনৰ ভাগৰ নাইকিয়া হৈ যায়। হাঁহিবোৰ সকলোৰে বাবে হ'ব পাৰে, কিন্তু চকুৰ পানী বিশেষ এজন ব্যক্তিৰ বাবেহে পৰে। নিজৰ শৰীৰক প্ৰয়োজনতকৈ বেছি নসজাবা, কাৰণ সেয়াটো মাটিৰ লগত মিহলি যাব। সজালে নিজৰ চৰিত্ৰক সজোৱা, কাৰণ মৃত্যুৰ পাছতো মানুহে তোমাক স্মৰণ কৰিব। এই পৃথিৱী এৰি সকলোৱেই গুচি যাব লাগিব, মাথো যোৱাৰ ধৰণটোহে হ'ব ভিন্ন। কোনোবাই যাব হাঁহি, কোনোবাই যাব হহুৱাই, কোনোবাই যাব কান্দি আৰু কোনোবাই যাব কন্দুৱাই। কোনোবাই এৰি গৈছে বুলি তাৰ বাবে ভাগি পৰি লাভ নাই, চিৰদিন কোনো কাৰো কাষত নাথাকে। এনেকুৱা এজনক ভাল পোৱা যিয়ে তোমাৰ সৌন্দৰ্যতকৈ তোমাৰ মনটোক বেছি ভাল পায়। ভাগি যোৱা সকলো বস্তুৱে বহুত কষ্ট দিয়ে, সেয়া মন হওক বা টোপনি, বিশ্বাস হওক বা আশা। সময় সেই আগৰ দৰে আছে, কিন্তু আগৰ দৰে সেই আনন্দ নাই। চ' গাইজ, আজি ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই অলপো ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৰু পৰিয়ালৰ সদস্য হৈ যাব। ধন্যবাদ।